হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? পোনপ্ৰথমে সকলোলৈকে ভোগালী বিহুৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ বাৰু উৰুকা আৰু বিহু কেনে চলিছে? আমি যোৱাকালি আমাৰ লগৰীয়াকেইটাৰ সৈতে খানা খাইছিলোঁ। তাৰে কিছুমান ফটো লগতে আমি ফূৰ্তি কৰা কিছুমান দৃশ্য আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। লগতে ৰাতিপুৱা আমি মেজিঘৰ জ্বলাইছিলোঁ পথাৰতে সকলোৱে মিলি। তাৰে কিছু ফটো আৰু ভিডিঅ' আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। কেনেকুৱা আছে জনাবচোন দেই। আপোনালোকে বাৰু এনেকৈ পথাৰত সকলোৱে একেলগে মেজি জ্বলাই খানা খায়নে, ফূৰ্তি কৰেনে? সকলো জনাবচোন দেই। থেংক ইউ। হ'ব